নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই আজি আকৌ অন্য এটা ৰেচিপি লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ ৰেচিপিটো মইনো কেনেধৰণে বনাইছোঁ, তাত কি কি দিছোঁ, সকলো আপোনালোকক ভিডিঅ' যোগে দেখুৱাই যাম আৰু আপোনালোকে কেনেকুৱা লাগিছে লাষ্টত এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আহকচোন চাওঁ মই কেনেধৰণে বনাইছোঁ। এইফালে মই লৈ লৈছোঁ কেইটামান মই দালি তিয়াই পেলাই লৈ লৈছোঁ আৰু কেইটামান কলডিলৰ যিখিনি ফুল সেইখিনি মই আজি বনাম। এইখিনি মই কলডিলৰ ফুলখিনি মই ধুনীয়াকৈ ধুই পেলাই তাৰ যিডাল টান আহডাল থাকে মই সেইডাল উলিয়াই লৈছোঁ। লৈ পেলাই মই মিহিকৈ কাটি লৈছোঁ। এনেধৰণে আপোনালোকে বনাই খাই পাইছেনে? বহুত টেষ্টি লাগে এনেকৈ খাই। এইখিনি বহুত কোমল আছিলে, সেইকাৰণে ভাবিলোঁ মই এনেধৰণে বনাওঁ। এইফালে মই দালিখিনি মিক্সি জাৰ এটাত দি দিলোঁ আৰু 1 চামুচ পাঁচফোৰণ দিলোঁ। অকণমান পানী দি মই এইখিনি পেষ্ট এটা বনাই ল'লোঁ। আৰু চাওকচোন একদম মানে পিহি গুড়া কৰি পেলাব নালাগে, অলপমান আধা খুন্দা কৰি ল'ব লাগে। এইফালে মই পিঁয়াজ 3টামান মিহিকৈ কুটি পেলাই দি লৈছোঁ আৰু এইখিনি মই ভালদৰে একেলগে সানি লৈছোঁ। সানি পালে ইয়াত যদি পানী দৰকাৰ হয় তেতিয়াহ'লে মই পানী অলপো দিম। একেবাৰতে ঢেৰ পানী দি নিদিব, ঢেৰ পানী দি দিলে কোমল হয়। এতিয়া মই ইয়াতে বেচন দি দিছোঁ। মই 2 চামুচ বেচন দি পেলাই মই এইখিনি আকৌ ভালকৈ সানি ল'ম, যদি আকৌ দৰকাৰ হয় দিম। আৰু এইফালে মই 1 চামুচ জলকীয়া গুড়া দি দিছোঁ আৰু 1 চামুচ নিমখ দি দিছোঁ সৰু চামুচ এখনে, আৰু 1 চামুচ হালধি দিছোঁ। দি পেলাই মই ভালদৰে আকৌ সানি ল'ম। যদি ইয়াত আকৌ বেচন দৰকাৰ হয় তেতিয়াহ'লে মই আৰু 1 চামুচ দি দিম। প্ৰথমতে সানি চাই লওঁ দৰকাৰ হ'বনে নাই। এইখিনি একদম ভালদৰে সানি ল'ব লাগিব। বহুত টেষ্টি লাগে এনেধৰণে দালি দি পেলাই বনাই খালে। যদি আপোনালোকে খোৱা নাই এবাৰ বনাই খাব। ইয়াতে মই অলপকৈ পানী দি দিছোঁ, কাৰণ ডোটো অলপমান টান নিচিনা লাগিছে, সেইকাৰণে মই অলপকৈ পানী দি পেলাই সানিছোঁ। নহ'লে একেবাৰতে যদি পানী দি দিওঁ তেতিয়াহ'লে বহুত কোমল হৈ যাব আৰু মানে শ্বেপটো দিবলৈ বেয়া হ'ব। সেইকাৰণে মই অলপ পানী দি পেলাই মই সানিছোঁ। এতিয়া দেখিছেনে ধুনীয়াকৈ হৈ গৈছে। এনেধৰণে মই বনাই লৈছোঁ আৰু শ্বেপটো আপোনালোকৰ নিজৰ লগত কথা। আপোনালোকে দীঘলীয়াকৈ বনালেও বনাব পাৰে, এনেধৰণে বনালেও বনাব পাৰে। মই এনেকৈ বনাইছোঁ কাৰণ বৰবিলাক এনেকুৱা হ'লেহে ভাল লাগে। এইফালে মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে মই এটাকৈ দি দিলোঁ। এনেধৰণে পকৰি বনাই পেলাই আপোনালোকে চাহৰ সৈতেও খাব পাৰিব। বহুতেই টেষ্টি লাগে এনেধৰণে বনাই খাই। এইখিনি মই আৰু 3-4টামান আছে বনাবলৈ। এইখিনি মই এবাৰ উল্টাই দিছোঁ। যদিহে বনাই খোৱা নাই এবাৰ খাই চাবচোন, ফুলখিনি পেলাই নিদিব। পেলাই দিয়াতকৈ এনেধৰণে বনাই খালে বহুতেই টেষ্টি হয়। আপোনালোকে যিকোনো দালি দিলেই হ'ল আৰু টেষ্টিটো বহুত ধুনীয়া হয় দালি দিলে। এইখিনি মোৰ ৰেডি হৈয়ে গৈছে। মই আকৌ এবাৰ উল্টাই দিলোঁ। এয়া চাওকচোন, এইখিনি মই কাঢ়ি থওঁ। কি ধুনীয়া এটা কালাৰ হৈছে দেখিছেনে? খায়ো কিন্তু সঁচাকৈ বিৰাটেই ধুনীয়া লাগে। এইখিনি চাহৰ সৈতেও খাব পাৰি, এনেও খাব পাৰি, ভাতৰ সৈতে গৰম ভাতৰ লগতো বহুতে টেষ্টি হয়। মোৰ গোটেইকেইটা বনাই ৰেডি হৈ গ'ল। আপোনালোকক এখন হেৰিয়াত মই সজাই দেখুৱাই দিছোঁ চাওকচোন। আৰু মই কেইটামান জলকীয়া তেলতে ভাজি ল'লোঁ। ভাজি পেলাই মই তাৰ ওপৰতে দি দিছোঁ। আজি মোৰ ভিডিঅ'টো ইমানে আছিলে, আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই দিয়া ভিডিঅ'খিনি আপোনালোকে লগে লগে ন'টিফিকেশ্যন পায় আৰু চাব পাৰে। আজি ভিডিঅ'টো ইমান আছিলে, ধন্যবাদ।